हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মোৰো ভাল আৰু বেয়াৰ মাজত আজি মই মাথাত লগাইছো হেনা আৰু দেৰি হৈছে লগাওতে হেতু কাৰণে শুকাই অহা নাই আৰু ধুব পৰা নাই দেৰিকে লগালো যেহেতু ৰাতিপুৱা মাথাটো ধুই দিছিলো মানে শুকাওতে মাথাটোত হেনা লগাই দিলো আৰু ভাবিলো আজি ঘৰতে আছো বৰ্তমানলৈ ক'তো যোৱা নাই কিন্তু মিষ্টাৰে গৈছে আমাৰ যেহেতু মানে ৰাতিপুৱা একদম বিছনাতে এটা বেয়া কথা এটা শুনা পালো হেতু কাৰণে মিষ্টাৰে মানে গৈছে আমাৰ যি মানে শাহুমাৰ মানে মিষ্টাৰৰ মামাকৰ ঘৰলৈ তিহুত খেলমাৰিত আৰু তাতে মানে আমাৰ ডাঙৰ মামী কালি ৰাতি ঢুকালে বুলি ৰাতিপুৱা গম পালো হেতু কাৰণে মিষ্টাৰে তিহুত গ'ল পুৱা 9:30 10 মানত গুচি গ'ল আৰু এতিয়া আহিব লাহে লাহে খৰি পেলাই মানে শ্মশানলৈ নিবই ওলাইছিল মিষ্টাৰে গৈ পালে আৰু কিবাকে অলপ তাৰ আগতে নহ'লে বা দেখাই নাপালে হয় তাৰপিছত এতিয়া আহিব বাৰু ঘৰলৈ তাৰপিছত আজি আৰু মানে কৰি আছোঁ লখন কাটি আছোঁ হেতু কাৰণে ভাবিছিলোঁ ভিডিঅ' নবনা কিন্তু ভাবিলোঁ আপোনালোকক জনাওঁ মই কি হেনা লগাইছোঁ আৰু মোৰ মনিষা লাইফষ্টাইল ইউটিউব ব্লগটো লৈ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আপোনালোকক কওঁ যে মানে মই খাই আছোঁ এতিয়া বৰ্তমান চাহ খাই আছোঁ বেটাই আহি দেখা পালে মোকো লগাই দিব মানে হাল্লা লগাই দিব মোকো চাহ দিয়া আহি দিয়ে চাহ কৰি দিব লাগিব তাৰপিছত ভাবিলোঁ ব্লগ এটা বনাওঁ আৰু আপোনালোকক জনাওঁ আজি লগাইছিলোঁ মই মেহেন্দি হেনা লগালোঁ কি হেনা লগাইছোঁ আপোনালোককো দেখুৱাম আৰু কালি আনিছিলোঁ মানে হেনাটো লগোৱা মই বাদে দিছিলোঁ কাৰণ কিয়নো মানে চুলিখিনি মানে দুদিনমান আগতে মই হেনা লগতে চুলিখিনি কিবা বেয়া হৈ গ'ল তাৰপিছত ছুপাৰ স্মল ক'লাটো খানি দিছিলোঁ তাৰপিছত দি এতিয়া আৰু মই কালি কিবা মন গ'ল হেনা এটা লগাবৰ কাৰণে হেতু কাৰণে এইটো হেনা আচলতে মই সুধি পেলাই আনিছোঁ বেছ একো এফেক্ট নকৰে মানে চুলি তুলি সৰিলে এইটো বন্ধ হ'ব বা তেনেকৈ কৈছে চাই লওঁ কি হয় কেনেকুৱা কালাৰ হয় কি হয় হাতত কালাৰ লাগি গৈছে তাৰপিছত আৰু ভাবিলোঁ আজি স্কুল নিয়া নহ'ল কাৰণ তাৰ ৰাতিপুৱাতে যিহেতু বেয়া খবৰ এটা গম পালোঁ হেতু কাৰণে আৰু আপোনালোকে দেখিছে মোক আজি খিন লগা হৈছে কাৰণ মোৰ ৰাতি টোপনি বিশেষ ভাল নহ'ল আৰু পুৱাই ইয়াতে হেনা লাগি গৈছে টুকাই একদম লাগি গ'ল মুচিটোলৈ যাব কিজানি ভিজা কাপোৰেদি তাৰপিছত ৰাতিপুৱাতে যিহেতু কথাটো গম পালোঁ আৰু তেতিয়াৰ পৰা আৰু মই যোৱা ৰাতি একদম টোপনি ভাল হোৱা নাই কাৰণ কালি ৰাতি বহুত দেৰিলৈ টোপনি অহা নাছিল এইটো কাৰণে তাৰপিছত যেতিয়া ৰাতিপুৱা এইটো কথা গম পালোঁ এইটো এটা হেৰি হৈছে আৰু ৰাতিপুৱাৰ পৰা যিহেতু লঘোণ খাটি আছোঁ আৰু সন্ধিয়াকৈ ভাত খাব পাৰিম বুলি 5টামান বজাত ভাত বনাম আৰু হবিজ ভাত খাম আৰু তাৰপিছত মিষ্টাৰে আহি পাব তাৰপিছত আহি পালেও বাৰু সোনকালে আহি পালে ভাত খাব নোৱাৰোঁ কাৰণ কি কৰবা Hello guys! ডাঙৰ থোৱা আহি পেলাই চাচোন মোৰ মাথাটো অলপমান শুকাইছে প্ৰায় ওপৰটো কিন্তু একদম মাজে মাজে গোটেই লগাই দিছোঁ কাৰণে ভালকৈ শুকোৱা নাই খা বাবা কেছত নাই তাতে আছে দে এইটো খা থোৱা নষ্ট নকৰে কিন্তু তাৰপিছত যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মানে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু ভিডিঅ'টো চাই মানে লাষ্টত লাইক এটা কৰি দিবলৈ একদম নাপাহৰিব লাইক নকৰিলে ছাবস্ক্ৰাইবটো কৰি দিব কাৰণ মই নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব সেয়ে আৰু চাহ খাই আছোঁ আচলতে খাব লাগে আচলতে লঘোণ খাটছোৱে যিহেতু লাল চাহ খাব লাগে মই নোৱাৰোঁ কি কৰিব উপায় নাই মইতো লাল চাহ খাব নোৱাৰোঁ মানে খাবই নোৱাৰোঁ যিহেতু নাযাওঁৱেই পেটতে নাযাওঁৱেই আৰু লাল চাহ হ'লেতো বনাবই ইচ্ছা নাই আৰু আজি ক'তো মানে মিষ্টাৰে যেনিবা যোৱা কথা আছিল বজাৰলৈ কিন্তু নহ'ল আজি দোকানো খোলা নহ'ব
কাৰণ যিহেতু 5টা-6টামান মানত ভাত খাব লাগিব, সেইটো কাৰণে অফিচ কৰিব লাগিব, সেইটো কাৰণে দোকান নিয়া নহয়। আৰু এটা কথা আপোনালোকক কওঁ, মানে এই মুৰ্গী পোৱালিকেইটা একদম বদমাছ। এইটো এটা এনেকৈ মাকক এৰি দিম, আৰু কেইদিনমানৰ পিছত অলপ ডাঙৰ হ'ব কিজানি, অলপ যিহেতু গৰম আহিল। আৰু মই আপোনালোকক জনাওঁ ৰ'ব, মানে মই কি হেনা লগাইছোঁ দেখুৱাই আছোঁ। পথলি পেকেটটো আধা লগাইছোঁ, আধা আছে, আধাটো আৰু একদিন লগাম। তাৰমানে গোটেই বহুতখিনি আছে, পেকেটটো আচলতে ডাঙৰ হয়। আৰু কালি মানে দোকানত সোধোতে দোকানীটো তিৰোতা মানুহ, বড়ো মানুহ। আমাৰ ইয়াতে বড়ো অসমীয়া কথা নাই, চবে মানে ব্যৱসায় চবে কৰে, বড়ো অসমীয়ালৈ কথা নাই। আৰু এই পেকেটটো ভাল বুলি কৈছে, মানে চুলিটো ৰঙা নহয় আৰু হয়তো পকা চুলি থাকিলে মানুহৰ অলপ অলপ মানে ৰঙা হ'ব, কিন্তু এনে ৰঙা নহয় বাৰু, ৰঙাও নহয় আৰু ক'লাও নহয়, চুলিখিনি ধুনীয়া হয় বুলি কৈছে মানে। তাৰপিছত এতিয়া কি দিছে, এইটো জবা ফুল। মোৰ ৰাতিপুৱা মনত পৰা নাছিলে ফুলটোৰ কথা, এতিয়া মনত পৰিল। এইটো জবা ফুল, আচলতে জবা ফুল এনেও লগাব পাৰি পিচি কিনে, অকল জবা ফুলো লগাব পাৰি, কথা নাই, কিন্তু তাতে জবা ফুল আছে আৰু কিবা কিবি আছে কিজানি, মই গম নাপাওঁ। তাৰপিছত আৰু মিষ্টাৰে যোৱাৰ কাৰণে আনিছিলোঁ মুড়ি, কিন্তু আচলতে লগন যিহেতু খাটি আছোঁ, সেইকাৰণে বিস্কুটে খালোঁ। মুড়িটো আচলতে ধানৰ পৰাই বনায় যিহেতু, সেইটো কাৰণে মুড়ি নাখালোঁ। মুড়ি আনিছিলোঁ এইটো পেকেট, নাখালোঁ, কাৰণ যিহেতু লগন দিয়াৰ কাৰণে মুড়িও আচলতে খাব নালাগে, কিন্তু মোৰ ভাৱ নাই মানে খাব পাৰিম বুলি আনিলোঁ, কিন্তু নহয়, সেইটো কথা খাব নোৱাৰি, কাৰণ মুড়িও ধানৰ পৰাই বনায়। চেচ। আৰু বেটাই দেখা পালি হাল্লা লগাই দিব, কাৰণ তাক ৰাতিপুৱা আজি চাহ দিয়া নাই, সি দেৰিকৈ উঠিছে। আমি চাহ খাই উঠিলোঁ, তাৰপিছত দেৰিকৈ উঠাৰ কাৰণে সি চাহ খাব নাপালে। এনেকৈ দোকানৰ কি কৰিব, বিৰাট বদমাছ হৈ গৈছে চলি, উল্টা পুল্টা কৰি থাকে চব বস্তু। এইটো ক'ত বা সোমাই থৈছে, ফেচটো একদম টানি আনি ইফালে সেই কৰি থৈ দিছে। গতিকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, পাৰ্চনেল ভিডিঅ', আৰু আশা কৰোঁ সকলো মানে ভিডিঅ'টো চাই ভাল পাব। গতিকে মানে এতিয়া ভিডিঅ'টো বন্ধ কৰোঁ, কাৰণ মাথাটো অলপ ধুই পেলাওঁ, কাৰণ যিহেতু বহুত দেৰি হ'ল আৰু একদম ওজন লাগি গৈছে। তেতিয়াহ'লে বাই বাই। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰি দিব। বাই বাই।